নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ আন এটা নতুন ভিডিঅ'লৈ। আজি হঠাতে ঘৰ আহিব লগা হ'ল আমি। হয়তো আমাৰ ঘৰত ৰভা দেখি ভাবিছে কি হৈছে ইয়াতে। একচুয়ালি মোৰ ভন্টি সৰু খুৰাৰ একমাত্ৰ ছোৱালী তুলনি হ'ল আৰু গম পালোঁ যে আজি 7 দিনীয়া ধুওৱা, সেইকাৰণে হঠাতে গুচি আহিলোঁ গুৱাহাটীৰ পৰা। ইয়া খুৰাই কইনাৰ 7 দিনীয়া গা ধুৱাবৰ কাৰণে যোগাৰ কৰি আছে। ইয়াতে চালপিৰাৰ তিনিওকাষে 3ডাল ইকৰা বান্ধি দিছে তিনিওফালে আৰু মাজতে চালপিৰাখন এই ঠাইখিনিতে কইনাক গা ধুওৱা হ'ব। অসমৰ উজনিৰ পৰা নামনিলৈ ঠাইভেদে তুলনি বিয়াৰ নিয়ম বেলেগ বেলেগ হোৱা দেখা যায়। আজি 7 দিনীয়া গা ধুওৱা, আমাৰ ফালে 4 দিনীয়া আৰু 7 দিনীয়াকৈ গা ধুওৱা হয়। 7 দিনীয়া ধুৱাবৰ বাবে 7টা ঘটি ৰেডি কৰিছে। এই 7টা ঘটিৰ পানী 7জনী কুমাৰী ছোৱালীয়ে কইনাৰ মূৰত দিব আৰু তেনেদৰে 7 দিনীয়া গা ধুওৱা হ'ব। লগতে মাহ হালধিখিনিও ৰেডি কৰি লোৱা হৈছে। গাঁৱৰ গোপিনীসকলে ভিতৰত দুনৰিটো ৰেডি কৰি লৈছে। জানিব পাৰিলোঁ যে এই দুনৰিটোত থকা গামোচাখনৰ ভিতৰত ডিমৰু গুটি 2টা, চুলি কেইডালমান আৰু পইচা থাকে আৰু লগতে খৰাহীটোত থাকে চাউল, আৰচি, ফণি, চাকি এগছ আৰু তামোল পাণ। গোপিনীসকলে এতিয়া কইনাক উলিয়াই আনিলে নোৱাবৰ কাৰণে। এগৰাকী কুমাৰী ছোৱালীয়ে দুনৰিটো ধৰিছে আৰু তাৰ পিছে পিছে আন এগৰাকী কুমাৰী ছোৱালীয়ে ধৰিছে ঘটটো। তাৰ পিছতে মাকে কইনাক এখন চেলেং চাদৰ দি এই চালপিৰাখনৰ চাৰিওকাষে 3 পাক ঘূৰাব লাগিব আৰু কইনাৰ পিছে পিছে এগৰাকী গোপিনীয়ে কেঁচা গাখীৰ আৰু আন এগৰাকীয়ে লৈছে কলাখাৰ আৰু তেওঁলোকে ছটিয়াই গৈ আছে। কইনা যোন ফালে দিয়ে গৈছে সেইফালে দিয়ে তেওঁলোকে ছটিয়াইছে আৰু 3 পাক শেষ হোৱাৰ পিছত কইনা চালপিৰাখনত উঠি বহিব আৰু নোওৱা হ'ব। এতিয়া কইনাৰ মাকে কইনাক নোৱাইছে। প্ৰথমতে মাহ, তাৰপিছতে হালধিৰে কইনাক নোৱাইছে। মাহ হালধিৰে নোৱাৰ পিছত এতিয়া 7 গৰাকী কুমাৰী ছোৱালীয়ে 7টা ঘটিৰে পানী দিলে কইনাৰ মূৰত আৰু তাৰ পিছতে কলাখাৰখিনি মূৰত দি কইনাক নোওৱা শেষ হ'ল। এতিয়া সূৰ্য প্ৰণাম কৰিছে। 4খন থুৰীয়া তামোল লৈ প্ৰথমতে পূব ফালে, তাৰপিছত পশ্চিম, উত্তৰ আৰু দক্ষিণ ফালে তামোল কেইখন পেলাই দিব লাগে।
আজি যদিও 7 দিনীয়া গা ধুওৱা তথাপিও গোপিনীৰ সন্মুখত কইনাক নোওৱাৰ পিছত এনেদৰে বহাই লৈ সজাই পৰাই বিয়ানাম জোৰা হয়। চাহ তামোল খুৱাই উঠি কইনাৰ মাকে তামোল পাণ আগবঢ়াইছে গোপিনীসকললৈ বুলি, যাতে বিয়াৰ দিনাখন সকলোৱে আহি লগে ভাগে মিলিজুলি বিয়াখন সুকলমে পাৰ কৰি দিয়ে। আপোনালোকৰ অবিহনেতো সম্ভৱেই নহয়, গতিকে সকলোখিনিকে গাঁৱৰ গোপিনী বিশেষকৈ বাকীসকল বাহিৰৰ মানুহ আহিব খাব যাব বেলেগ কথা, কিন্তু খেলৰ গোপিনীসকল যাতে সোনকালে আহি এই পৰিয়ালটোক উদ্ধাৰ কৰি লগতে আমাৰ কইনাগৰাকীকো উদ্ধাৰ কৰি যাতে আৰু আমাক আপোনালোকৰ চৰণৰ কিনে ঠাই দি ৰাখে, এইখিনিয়ে আমি সেৱা। যিহেতুকে বিয়াখন 21 দিনত তুলিব লাগিব, সেয়েহে বিয়ালৈ এতিয়াও কেইদিনমান বাকী আছে। তুলনি বিয়াখন চাবৰ কাৰণে পিছৰ ভিডিঅ'কেইটা চাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।